পৃথিৱীত দুই ধৰণৰ মানুহ আছে। এক ধৰণৰ মানুহে সপোন বহুত দেখে, মই এইটো কৰিম, মই সেইটো কৰিম, বাট কৰাৰ সময়ত নাই। এই শ্ৰেণীৰ মানুহবোৰে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে। এই শ্ৰেণীৰ মানুহ প্ৰায় 90%। আৰু এক শ্ৰেণীৰ মানুহ আছে যিসকলে যেনেকৈ সপোন দেখে তেনেকৈ কাম কৰি আগুৱাই যায়। আৰু এই শ্ৰেণীৰ মানুহ মাত্ৰ 10%। আৰু এই শ্ৰেণীৰ মানুহে জীৱনত ডাঙৰ কিবা এটা কৰিব পাৰে। আৰু সেই 90% মানুহবোৰ এই 10% মানুহৰ গোলামী কৰি জীৱন কটায়। নমস্কাৰ বন্ধুসকল, মোৰ নাম কৌশিক চৰকাৰ আৰু আপোনালোক আছে কৌশিক ফেক্টছ। বন্ধুসকল, আপুনি কাকো কোৱাৰ দৰকাৰ নাই আপুনি কি কৰিব, কি হ'ব। কাকো নকৈ আপুনি ষ্ট্ৰাগল কৰি যাওক। আৰু যেতিয়া আপুনি সফল হ'ব, তেওঁলোক নিজেই আপোনাৰ কথা ক'ব। আৰু যদি আপুনি সফল হোৱাৰ আগতেই তেওঁলোকক কৈ দিলে হয়, তেতিয়াহ'লে তেওঁলোকৰে মূল্যহীন ভাষণে আপোনাৰ সেই সফলতাৰ দিশত সম্পূৰ্ণ বাধা দিলে হয়। গতিকে নিজৰ সপোনৰ পিছে পিছে কাকো নোকোৱাকৈ দৌৰি থাকক। আৰু তেতিয়ালৈকে দৌৰি থাকক যেতিয়ালৈকে সেই সপোন পূৰণ নহয়। আৰু আপুনিও দিন সেই 90%ৰ পৰা 10%ৰ ঠাই পাব। বন্ধুসকল, আমাৰ এটাই দুদিনীয়া জীৱন, আৰু এই দুদিনীয়া জীৱনত সপোন দেখাৰ সুযোগ পাওঁ। গতিকে ডাঙৰ সপোন দেখক আৰু সফলতাৰ দিশলৈ দৌৰি থাকক। তো আজি এইখিনিয়ে। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।